বেণ্ড পাৰ্টিৰ সুৰ লহৰ শুনিলেই মানুহৰ মন পুলকিত হয়। বিয়া সবাহত বেণ্ড পাৰ্টি নহলে একেবাৰে উৰুঙা উৰুঙা লাগে। পিছে এইবাৰ তলাবন্ধৰ বাবে বহাগত বিয়াও নাই, সবাহো নাই। সম্প্ৰতি এইসকল শিল্পীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনে সময়তে এইসকল শিল্পীৰ কাষত থিয় দিছেহি নৰ্থ ইষ্ট ইউথ এছ'চিয়েশ্যন। দৰঙী কলাকৃষ্টিৰ অন্যতম কৃষ্টি মংগলদৈ নিকটৱৰ্তী চমুৱাপাৰা আঞ্চলিক বেণ্ড পাৰ্টিৰ শিল্পীসকলৰ মাজত শনিবাৰে সাহায্য প্ৰদান কৰে সংগঠনটোৱে। এনজিঅ'টোৰ মুৰব্বী তথা সভাপতি যুৱ নেতা সাগৰ বৈশ্যৰ নেতৃত্বত তেওঁলোকৰ মাজত কৰোনা ভাইৰাছৰ বাবে লব লগা সাৱধানতাৰ বিষয়ে বুজাই দিয়াৰ লগতে সংগঠনটোৱে কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে। উক্ত কাৰ্যসূচীত নৰ্থ ইষ্ট ইউথ এছ'চিয়েশ্যনৰ এনজিঅ'ৰ সদস্য সাবিনা আহমেদ, আসিফ আহমেদ আৰু দেৱাশিষে ভাগ লৈ সামগ্ৰীসমূহ বিতৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক প্ৰেছ।